হাই ফ্ৰেণ্ডছ, মই হিৰক আৰু আপোনালোকক দেখাইছোঁ সিssiborgaon অঞ্চলৰ কিছু দৃশ্যাংশ, যি আপোনাৰ ধেমাজি জিলাৰ অন্তৰ্গত sissiborgaon অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই ঘাইপথেদি আপোনাৰ ডিব্ৰুগড় জিলা আৰু জোনাই হৈ পাছিঘাটলৈ যাব পাৰি। আপোনালোকক আজি sissiborgaon অঞ্চলৰ যি নতুন ষ্টেচন, ৰেলৱে ষ্টেচন, সেই ষ্টেচনৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিছে যে আমি 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি আমি গৈ আছোঁ ষ্টেচনৰ অভিমুখে। এয়া আপোনালোকে দেখিছে, আগত আপোনাৰ ষ্টেচন আছে আমাৰ। এয়া আপোনালোকে দেখাই পাইছে যে আমি sissiborgaon ষ্টেচনৰ নিচেই কাষৰ পাইছোঁহি। আৰু লকডাউনৰ পৰা ট্ৰেইনসমূহ প্ৰায় ষ্টেচনত এনেদৰে আছে, 2-3খন ট্ৰেইন। আপোনালোকে দেখা এই ঠাইখিনি sissiborgaon অঞ্চলৰ অন্তৰ্গত চখামটিং গাঁও বুলি কয়। আৰু আমি ষ্টেচনৰ অভিমুখে আহি আছোঁ। সেইখিনি আপোনাৰ চখামটিং। ট্ৰেইনসমূহ লকডাউনৰ পৰা প্ৰায় এনেদৰে আছে ষ্টেচনত। এই আপোনালোকে দেখিছে, আমাৰ sissiborgaon ষ্টেচন, নিউ sissiborgaon ষ্টেচন জনশূন্য হৈ আছে। আৰু ট্ৰেইনসমূহ প্ৰায় বহুত দিনৰ পৰা এনেদৰে ৰখাই থৈ দিয়া হৈছে ইয়াতে ষ্টেচনত। এই হৈছে আপোনাৰ ফুট ব্ৰিজ। ভিডিঅ'টি ভাল লাগিল তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।